সকলোকে গুড মৰ্ণিং জনাইছোঁ। সকলোৰে দিনটো যাতে ভালে কুশলে যাওক সেই আশাৰে কামনা কৰি ৰাতিপুৱা মৰ্ণিং ৱাকৰ কাৰণে ওলাইছোঁ। ছোৱালীজনী বাছত তুলি দিলোঁ। এতিয়া অলপ খোজকাঢ়িম, 15-20 মিনিট মিনিমাম 20 মিনিটমান খোজকাঢ়িম। তাৰপিছত ঘৰলৈ যাম। ঘৰত বহুতো সৰু সুৰা কাম থাকে, সেইবিলাক কৰি মেলি আৰু কোৰ্টৰ বাবে ৰাওনা হ'ম। আচল কথাটো কি জানে, ৰাতিপুৱা উঠিবলৈ এলাহ লাগে সঁচা কথা ক'বলৈ গ'লে। কিন্তু যিহেতু সদায় এটা সময়ত উঠা যায়, গতিকে সেই সময়ত টোপনি ভাঙি যায়। টোপনি ভাঙাৰ পিছত আৰু বিচনাত শুই থাকিবলৈ মন নাযায়। আৰু টোপনিৰ পৰা উঠাৰ লগে লগে ৰাতিপুৱা উঠি মানুহে যিখিনি কাম কৰে সেইখিনি কৰি মেলি ছোৱালীজনী বাছত উঠাবলৈ লৈ আহোঁ। তথাপি মনত এটা থাকে, আজি খোজকাঢ়িব নাযাওঁ নেকি, এনেকুৱা ধৰণৰ ফিলিঙো আহে মাজে মাজে। আৰু ৰাতি শুওঁতে অলপ দেৰি হয়, যেনেকৈ ধৰি লওক ৰাতি শুওঁতে 12টা বাজে, টোপনি আহোঁতে 12:30 হ'ল। গতিকে অলপমান টিভিটো চাবলৈও মন যায়, সেই হিচাপে টিভিটোও চাওঁ। আৰু এনেকুৱা গৰম পৰিছে, আৰু এই গৰমত বাহিৰত ওলাবলৈকো ভাল নালাগে। এতিয়া মই বৰ্তমান ভেটাপাৰাৰ আমাৰ এখন নদী আছে এখন, সেই নদীখনৰ কিনাৰেদি যিটো ৰাস্তা গৈছে সেইটো বনগাঁৱত ওলাইছিলোঁ। বনগাঁও হৈ বেলতলা হৈ আপোনাৰ AG অফিচলৈকে যাব পাৰি। সেইটো ৰাস্তা দিয়ে মই খোজকাঢ়োঁ, আৰু খোজকাঢ়ি সেইখিনিলৈকে যাওঁ। মিনিমাম 25 মিনিটমান হয়। আৰু খোজকাঢ়াৰ পিছতে মনটো ভাল লাগে, আৰু এনেকুৱা লাগে যে আজি দিনটো এটা কাম এটা হ'ল। গতিকে নিয়ম কৰক সকলোৱে পাৰিলে। সহজ নহয় ৰাতিপুৱা সোনকালে উঠি খোজকাঢ়িবলৈ যোৱাটো, কাৰণ এলাহে আমাৰ এতিয়া যিটো বয়স হৈছে সেই বয়সটো এলাহটো লাহে লাহে আহি পৰে। আৰু জীৱন সংঘৰ্ষটো আছেই, মূল্য বৃদ্ধি, ডেইলি বজাৰ, প্ৰফেচনেল মানুহ, কি ইনকাম হ'ব আজি সেইটো চিন্তা, এই সকলো চিন্তাধাৰা মনত লৈ ৰাতিপুৱা খোজকাঢ়িবলৈ ওলাওঁ। আৰু দিনটোৰ কাৰণে গোটেইখিনি কৰি মেলি দিনটো ভালে যাব বুলি সমাপ্ত কৰোঁ খোজকঢ়াটো। বন্ধুসকল, ইমানতে সামৰণি মাৰিছোঁ। আকৌ পিছত লগ পাম। ধন্যবাদ।